মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই 10মান শ্ৰেণীৰ ভাৰতীয় সংস্কৃতিৰ তৃতীয় খণ্ডটো আৰম্ভ কৰিব গৈ আছো। আজি তৃতীয় খণ্ডটোত মই আলোচনা কৰিম সেইদিনা ভাৰতীয় সংস্কৃতিৰ প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ডত মই যিখিনি আলোচনা কৰিছিলো PDF ফাইলৰ অলপমান বিসংগতিৰ কাৰণে মই তোমালোকক পেজ নম্বৰ 35ৰ অলপমান পঢ়িছিলো যদিও সেইখিনি মই বুজাব সক্ষম হোৱা নাছিলো, যাৰ কাৰণে মই দুঃখিত। আজি মই তোমালোকক এই তোমালোকৰ কিতাপৰ পেজ নম্বৰ 35ৰ পৰা আৰম্ভ কৰিব গৈ আছো। গতিকে তোমালোকে সকলোৱে মনোযোগেৰে ক্লাছটো উপভোগ কৰিবা আৰু তোমালোকে ইয়াত প্ৰয়োজন হোৱা প্ৰশ্ন উত্তৰসমূহ মই কৈ যাম, প্ৰশ্নটোও কৈ যাম আৰু উত্তৰসমূহ কৈ যাম। তোমালোকে এই প্ৰশ্ন উত্তৰসমূহ লিখি থাকিবা বহীত। ধন্যবাদ। বুৰঞ্জীয়ে কয় গ্ৰীকসকলৰ হাতত মাইকেনিয়ান জাতি পৰাজিত হৈছিল যদিও তেওঁলোক গ্ৰীকসকলৰ জীৱনলৈ ভালেখিনি পৰিৱৰ্তন আনিছিল। বুৰঞ্জীত লিপিবদ্ধ আছে যে গ্ৰীকসকলৰ হাতত মাইকেন এটা জাতি আছিল। গ্ৰীকসকলো এটা জাতি হয়। আমি যেনেকে ভাৰতীয়, আমি ভাৰতত থাকো, আমি ভাৰতীয়, ঠিক তেনেকে গ্ৰীকসকল য'ত গ্ৰীচ দেশত থাকে তেওঁলোকক গ্ৰীক বুলি কোৱা যায়। মাইকেনিয়ান জাতি কাৰ হাতত পৰাজিত হৈছিল? গ্ৰীকসকলৰ হাতত পৰাজিত হৈছিল যদিও তেওঁলোকে গ্ৰীকসকলৰ জীৱনলৈ ভালেখিনি কি আনিছিল? পৰিৱৰ্তন আনিছিল। ৰোমান সাম্ৰাজ্যবাদৰ অধীন হোৱাৰ পৰৱৰ্তী কালছোৱাত গ্ৰীকসকলৰ সংস্কৃতিৰ বিষয়ে একেষাৰ কথাকে ক'ব পাৰি। ৰোমান সাম্ৰাজ্যৰ অধীন হোৱাৰ পাছতো পৰৱৰ্তী কালছোৱাতো গ্ৰীকসকলৰ সংস্কৃতিৰ বিষয়ে এইষাৰ কথাকে প্ৰযোজ্য। ৰাজ্য জয় হৈছিল সঁচা কথা, সেই বুলি আত্মাৰ জয় হোৱা নাছিল। মানে ৰাজ্যৰ জয় হৈছিল এইটো কথা সঁচা, এইষাৰ কথা সঁচা, কিন্তু মানুহৰ আত্মাৰ জয় হোৱা নাছিল। আনহাতে দেখা যায় পৰাজিত উচ্চ সংস্কৃতিয়ে বিজয়ীৰ জীৱন জয় কৰিছিল। ভাৰতৰ আদিম অধিবাসীসকল অভিযানকাৰী আৰ্য সমাজৰ হাতত পৰাজিত হৈছিল। ইয়াত আনষাৰ কথা কৈছে কি যে আনহাতে দেখা যায় পৰাজিত উচ্চ সংস্কৃতিৰ বিজয়ীৰ জীৱন জয় কৰিছিল। ভাৰতৰ আদিম অধিবাসীসকল অভিযানকাৰী আৰ্য সমাজৰ হাতত পৰাজিত হৈছিল। অৰ্থাৎ অনাৰ্যসকল আৰ্যৰ হাতত কি হৈছিল? পৰাজিত হৈছিল। আৰ্যসকলৰ আগত যিসকলে ভাৰতবৰ্ষত বসবাস কৰি আছিল সেই জাতিটোকে আমি অনাৰ্য জাতি বুলি কওঁ। আৰু সেই জাতিটো কাৰ হাতত পৰাজিত হৈছিল? আৰ্যৰ হাতত পৰাজিত হৈছিল। এনেদৰে আৰ্যৰ বিজয় অভিযান সাৰ্থক হৈছিল আৰু এনেদৰে কি হৈছিল? আৰ্যৰ বিজয় অভিযান আৰম্ভ হৈছিল। আনহাতে সাংস্কৃতিক ক্ষেত্ৰত অনাৰ্য কৃষ্টি সমলে আৰ্যৰ ভঁৰাল বহুখিনি চহকী কৰিছিল। আনহাতে সাংস্কৃতিক ক্ষেত্ৰত অনাৰ্যৰ যিবিলাক আৰ্যসকলৰ আগত যিসকল বসবাস কৰিছিল তেওঁলোকৰ কৃষ্টিৰ যিবিলাক সংস্কৃতিৰ যিবিলাক সমল আছিল, সংস্কৃতিৰ যিবিলাক ভঁৰাল আছিল সেইখিনি বহুখিনি চহকী কৰিছিল। ই বুৰঞ্জী সন্মত সত্য আৰু এই কথা বুৰঞ্জী সন্মতভাৱে কি সত্য কথা। এই সমন্বয়ৰ কাহিনী বাদ দিও ভাৰতীয় সংস্কৃতিৰ পৰিব্যাপ্তিৰ কথাও আছে। এই সমন্বয়ৰ কাহিনী বাদ দিও ভাৰতীয় সংস্কৃতিৰ পৰিসমাপ্তিৰ কথাটো কি আছে? জড়িত হৈ আছে। আগতে হৈছিল যদিও প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগতহে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। এতিয়া ইয়াত এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন সোমাইছে যে কি প্ৰশ্নটো? প্ৰশ্নটো এষাৰে ক'ব পাৰো আমি যে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিলে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগটো কি? ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগটো কি? তেতিয়াহ'লে তুমি আনসাৰ কি লিখিব লাগিব?
ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ হ'ল বৌদ্ধসকলৰ যুগ। তো প্ৰশ্নটো মই আকৌ এবাৰ কৈছো যে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিলে কোন যুগক বুজায়? তেতিয়াহ'লে তুমি উত্তৰ কি লিখিবা? বৌদ্ধ যুগক। হ'ব? এতিয়া চোৱা, কোনো কোনো পণ্ডিতৰ মতে আনকি খ্ৰীষ্টিয়ান চাৰ্মন পণ্ডি মাউণ্টৰ গুৰিতো বৌদ্ধ সাহিত্যৰ প্ৰভাৱ বিয়পি আছে। আনহাতে যদিও চুফিবাদৰ মূল কোৰাণ শাস্ত্ৰ বুলি ঘোষণা কৰা হয়, তথাপি চুফিবাদ আৰু উপনিষদৰ দৰ্শনৰ মাজত এক অভূতপূৰ্ব মিল দেখা যায়। আনহাতে যদি চুফিবাদসকলৰ মূল শাস্ত্ৰটো কি? ইয়াত এটা ইম্পৰ্টেণ্ট প্ৰশ্ন সোমাইছে যে চুফিবাদীসকলৰ মূল শাস্ত্ৰ কি? মই প্ৰশ্নটো আকৌ কৈছো, চুফিবাদসকলৰ মূল শাস্ত্ৰ কি? চুফিবাদসকলৰ সেইটো ল দেই, চুফিবাদসকলৰ মূল, ৰবা এইখিনি অলপ অসুবিধা দেখা দিছে, মই আকৌ দিছো মূল শাস্ত্ৰ কি? মই স্ক্ৰীনত তোমালোকৰ প্ৰশ্নটো মই লিখি দিলো, তোমালোকে উত্তৰটো লিখিবা কি? চুফিবাদীসকলৰ মূল শাস্ত্ৰ হৈছে কোৰাণ। ঠিক আছে? চুফিবাদীসকলৰ কোৰাণ আৰু উপনিষদৰ মাজত কি আছে? এটা অভূতপূৰ্ব মিল দেখিবলৈ পোৱা যায়। এনেবোৰ উদাহৰণে ভাৰতীয় সংস্কৃতি যে প্ৰভাৱশালী সমন্বয়ৰ সম্পদ সেইষাৰ কথা প্ৰমাণ দিয়ে। আৰু এনে ধৰণৰ উদাহৰণৰ পৰা আমি কি বুজি পাওঁ? যে ভাৰতীয় সংস্কৃতি যে সমন্বয়ৰ সংস্কৃতি, সেই কথা আমি ভালকে বুজি পাওঁ। তাৰপিছত চোৱা, এনেবোৰ কাৰণৰ বাবে আমি ভাস্কৰ্য, সুকুমাৰ কলা, শিল্প, সাহিত্য এই সকলোতে ভাৰতীয় জীৱনৰ প্ৰাণস্বৰূপ সমন্বয়ৰ ইংগিত পাওঁ। গতিকে আমি গোটেইবিলাকতে ভাৰতীয় সংস্কৃতিৰ অন্তৰ্গত যিবিলাক উপাদান, ভাস্কৰ্য হওক, সুকুমাৰ কলা হওক, শিল্প হওক, সাহিত্য হওক, সেই সকলোবিলাকৰ ক্ষেত্ৰতে বা ভাৰতীয় জীৱনৰ প্ৰাণস্বৰূপৰ ওপৰতো এই সমন্বয়ৰ আমি কি দেখিবলৈ পাওঁ? ইংগিতবিলাক দেখিবলৈ পাওঁ। উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল। ইয়াত কি কৈছে? যে উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বাহিৰাগত প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল। গতিকে ইয়াৰ এটা নিজৰ বিচাৰ পদ্ধতি দেখিবলৈ পোৱা যায়। গতিকে এটা আমি কি দেখিবলৈ পাওঁ? এটা নিজা বৈশিষ্ট্য আছে। ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্যকে ৰঙীন কৰি তুলিছে। দাক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰল ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। দাক্ষিণাত্যৰ ভাস্কৰ্যৰ কোণ আৰু সৰল ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। গঠনৰ বিশালতা হৈছে ইয়াৰ আন এটা বৈশিষ্ট্য। ইয়াত আমি দুটা বৈশিষ্ট্য পাইছো কি? যে দুটা বৈশিষ্ট্য পাইছো। দুটা বৈশিষ্ট্য ক'ৰ দুটা বৈশিষ্ট্য? উত্তৰ ভাৰতৰ দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বাহিৰাগত প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল। গতিকে ইয়াৰ এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা যায়।
ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্য কি কৰিছে ৰঙীন কৰি তুলিছে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ কোন এতিয়া দাক্ষিণাত্যৰ ভাস্কৰ্যৰ দুটা মূল বৈশিষ্ট্য কি দাক্ষিণাত্যৰ ভাস্কৰ্যৰ দুটা মূল বৈশিষ্ট্য কি তুমি উত্তৰটো কি লিখিবা দাক্ষিণাত্যৰ ভাস্কৰ্যৰ দুটা মূল বৈশিষ্ট্য হ'ল কোণ আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ গঠনৰ বিফলতা হৈছে গঠনৰ বিফলতা কোণ আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ 1 দ্বিতীয়তে লিখিব পৰা গঠনৰ বিফলতা দ্বিতীয়তে লিখিব পৰা গঠনৰ বিফলতা হয়নে প্ৰথমটো কি লিখিবা কোণ আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ দ্বিতীয়তে লিখিবা গঠনৰ বিফলতা এই দুটা হৈছে বৈশিষ্ট্য প্ৰত্যেকটো ভংগিমাই সুকীয়া ইয়াৰ আৰ্হিত পুনৰাবৃত্তিৰ স্থান নাই উদাহৰণস্বৰূপে কাঞ্জি ভৰাম মন্দিৰলৈ আঙুলিয়াব পাৰি এই মন্দিৰটোৰ অন্তত 1000 স্তম্ভত আছে ইয়াৰ এটা স্তম্ভ আৰ্হি আনটোৰ লগত নিমিলে এইবোৰৰ সাজ সজ্জাৰ জাকজমকতাই আৰু প্ৰকৃতিৰ বিফলতাই সাধাৰণতে অন্তৰ অভিভূত কৰে আনহাতে উত্তৰ ভাৰতৰ ভাস্কৰ্যৰ দাক্ষিণাত্যৰ ভাস্কৰ্যৰ লগত নিমিলে উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বৃত্ত আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ এতিয়া আন এটা প্ৰশ্ন হৈছে কি যে উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ মূল বৈশিষ্ট্য কি তেতিয়া তুমি কি লিখিবা উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ এই অঞ্চলৰ মন্দিৰবোৰত ইছলামীয় ভাস্কৰ্যৰ ভালেখিনি প্ৰভাৱ দেখা যায় ই আচলতে সংহতিৰ ভাস্কৰ্য ইয়াৰ শোভা সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰ জৰিয়তে প্ৰকাশ পাইছে দাক্ষিণাত্যৰ দৰে কাৰুকাৰ্যৰ বিফলতা সহায়ক নহয় এটো জানিবা যে এটো সমন্বয় হৈছিল এটো কাৰোবাৰ কাৰ্যত হোৱা নাছিল এয়া সমন্বয়ৰ যোগেদি মন্দিৰত যিবিলাক ভাস্কৰ্য দেখি পাওঁ আমি সেইবিলাক মছজিদ বিলাকো দেখিবলৈ পাওঁ এটো কোনটো অঞ্চলৰ কথা কৈছে লেখকে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ কথা কৈছে তাৰ পিছত চোৱা গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ এতিয়া ইয়াত এটা খুব ইম্পৰ্টেন্ট প্ৰশ্ন আছে যে গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ এতিয়া প্ৰশ্নটো হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি এইখিনি তুমি কি লিখিবা গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ দেখিছা গঠনৰ এটো স্ক্ৰিনত ভালকে দেখা নগল মই আকৌ দিছি লাগিলে চোৱা গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় গঠনৰ কি হৈ আছে চোন গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ এইখিনি উত্তৰ গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ তোমালোকে প্ৰশ্নটো প্ৰথমতে এনেকৈ লিখিবা ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি এনসাৰটো কি হ'ব গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ তাৰ পিছত চোৱা ৰেখাৰ লগত ৰেখাৰ সমন্বয় ইয়াতকৈ আৱশ্যকীয় আৰু একো নাথাকে জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰল আচলতে উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ সমন্বয়ৰ বস্তু ইয়াক কোনো প্ৰকাৰে সম্পূৰ্ণৰূপে ইছলামীয় বুলি ক'ব নোৱাৰি এইবোৰৰ জৰিয়তে প্ৰচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শ সন্নিৱিষ্ট হৈ নতুন এক ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছে ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যৰ কাৰুকাৰ্য প্ৰদান কৰিছে ইয়াত দুটা ইম্পৰ্টেন্ট কথা কৈছে লেখকে যে ভাৰতবৰ্ষৰ যিটো ভাস্কৰ্যৰ উদাহৰণ লেখকে দিয়া আছে সেইবিলাক অকল ইছলামৰে অৱদান নহয় সেইবিলাক অকল হিন্দুৰে অৱদান নহয় ইয়াত সমন্বয়ৰে গঢ় লৈ উঠিছে বাহিৰৰ পৰা ইছলামসকল ইছলামৰ লোকসকল আহিছে ইয়ালৈ আহি পেলাই ইয়াত কি কৰিছে ভাস্কৰ্যৰ যিবিলাক কাৰুকাৰ্য সেই কাৰুকাৰ্যবিলাক ইয়াত চলিছে আৰু সেই কাৰুকাৰ্যবিলাক প্ৰদান কৰিছে কাক
ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্য কি কৰিছে কাৰুকাৰ্য প্ৰদান কৰিছে আৰু আনহাতে ইছলামীয় ভাস্কৰ্যৰ যিবিলাক জটিলতা আছিল সেইবিলাক হিন্দুৰ ভাস্কৰ্যই কি কৰিছে নাইকিয়া কৰিছে বা হ্ৰাস কৰিছে ইয়াৰ পিছত চোৱা এইদৰেই এতিয়া আমি এই পেৰাগ্ৰাফটো আৰম্ভ কৰিব গৈ আছো চাবা তোমালোকে অসুবিধা যাতে নহয় মই দেখুৱাই দিছো এতিয়া এই পেৰাগ্ৰাফটো আৰম্ভ কৰি আছো এই পেৰাগ্ৰাফটো আমি আৰম্ভ কৰি আছো এই সমন্বয়ৰ আদৰ্শ যতেই সফল হৈছে তাতে আমি তাজমহলৰ নিচিনা অপূৰ্ব সৃষ্টি দেখিবলৈ পাইছো আৰু যত মানে কি হৈছে আসলতে সমন্বয় মানে কি সমন্বয়ৰ সংস্কৃতি মানে নেকি সমন্বয়ৰ সংস্কৃতি মানে হৈছে এটা জাতিৰ ভাল আদৰ্শবিলাক আন এটা জাতি গ্ৰহণ কৰি লোৱাকে হৈছে সমন্বয়ৰ সংস্কৃতি তে ইছলাম ধৰ্মাৱলম্বী মানুহৰ যিবিলাক আদৰ্শ ভাল সেইবিলাক হিন্দু সমাজে গ্ৰহণ কৰি লৈছে আনহাতে হিন্দু সমাজৰ যিবিলাক আদৰ্শ ভাল সেই আদৰ্শবিলাক ইছলাম ধৰ্মাৱলম্বী সমাজে গ্ৰহণ কৰি লৈছে আৰু এনেদৰে দুইটা সম্প্ৰদায়ৰ মাজত বা ইছলাম হিন্দু কথা নাই মুছলমান হিন্দুৰ কথা নাই যিমানে জাতি উপজাতি ইয়াত ভাৰতবৰ্ষত আছে সকলোৱে একেলগে থাকি তেওঁলোকৰ প্ৰত্যেকৰে এটা সুকীয়া সাংস্কৃতিক বৈশিষ্ট্য আছে আৰু প্ৰত্যেকৰে সাংস্কৃতিৰ যিবিলাক ভাল আদৰ্শ এই ভাল আদৰ্শবিলাক কি কৰিছে ভাৰতীয় মানুহে গ্ৰহণ কৰি লৈছে যাৰ ফলত সমন্বয় গঢ় লৈছে আৰু এটা ভাল সংস্কৃতি ভাৰতবৰ্ষত এটা ভাল সংস্কৃতি গঢ় লৈ উঠিব পাৰিছে তো ছাত্ৰ ছাত্ৰীসকল অকল আমি হিন্দু আৰু মুছলমান বুলিলে নহব আমি ভাৰতীয় সংস্কৃতিৰ যি সমন্বয় গঢ় লৈ উঠিছে ইয়াত ভাৰতবৰ্ষত বসবাস কৰা আমি প্ৰতিটো জাতি উপজাতিকে আমি ক'ব পাৰো যে প্ৰত্যেকৰে ভাল আদৰ্শসমূহ ভাৰতীয় সংস্কৃতিয়ে মনে প্ৰাণে গ্ৰহণ কৰি লৈছে তো সেই কাৰণে যতেই সমন্বয়ৰ আদৰ্শ ততেই তাজমহলৰ নিচিনা অপূৰ্ব সৃষ্টি আমি দেখিবলৈ পাইছো যতেই হোৱা নাই ততেই সমন্বয়ৰ আদৰ্শ অসাৰ্থক হৈছে আৰু যিবিলাক ঠাইত এনেকুৱা অপূৰ্ব সৃষ্টি আমি দেখিবলৈ নাপাওঁ সেইবিলাক কি হৈছে সমন্বয়ৰ আদৰ্শ অনাৰ্থক হৈছে এইখিনিতে উদাহৰণস্বৰূপে ফাতেপুৰ সিক্ৰী ইসমুদ্দৌলাৰ অসম্পূৰ্ণ ভাস্কৰ্যৰ কথা উল্লেখ কৰিব পাৰি এইখিনিতে লেখকে এটা উদাহৰণ দিছে য'ত মানে লেখকে ক'ব বিচাৰিছে য'ত নাকি কি হোৱা নাই সমন্বয়ৰ আদৰ্শ হোৱা নাই তেনেকুৱা ঠাইত কিন্তু এইবিলাক আমি যে সমন্বয় য'ত আদৰ্শ সমন্বয় য'ত কি হোৱা নাই সম্পূৰ্ণ হোৱা নাই বা সমন্বয় য'ত গঢ় লৈ উঠা নাই ততেই কিন্তু এই কামবিলাক আধৰুৱা হৈ আছে তেনেকুৱা এটা উদাহৰণ দিছে যে ফতেহপুৰ সিক্ৰী ইসমুদ্দৌল সেইটো কি হৈ আছে আজিলৈকে আধৰুৱা হৈ আছে বা অসম্পূৰ্ণ হৈ আছে আনহাতে হিন্দু ভাস্কৰ্যৰ কলা নিদৰ্শন কেতবোৰ ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱাৰ উদাহৰণ আছে আনহাতে লেখকে এই যে মই যে কৈছো যে সমন্বয় ভাল উপাদানসমূহ হিন্দুসকলে ইছলামৰ খিনি গ্ৰহণ কৰে ইছলাম ধৰ্মাৱলম্বীখিনিয়ে হিন্দুসকলৰ পৰা গ্ৰহণ কৰে তেনেকুৱা এটা উদাহৰণ চোৱা যে হিন্দু ভাস্কৰ্যৰ কলা নিদৰ্শন কেতবোৰ কি কৰিছে মুছলমান সকলে বিভিন্ন অনুষ্ঠানত ব্যৱহাৰ কৰা উদাহৰণ আমি এতিয়া দেখিবলৈ পাওঁ আনকি হিন্দু ভাস্কৰ্যৰ কল আৰু পদুম ফুল মুছলমান বাদশাহসকলৰ সমাধিস্থানত ব্যৱহৃত হোৱাৰো প্ৰমাণ আছে আসলতে হিন্দু ভাস্কৰ্যৰ কল আৰু পদুম এটো ইছলাম ধৰ্মাৱলম্বী মানুহৰ নাছিলে কিন্তু এটো ব্যৱহাৰ কোনে কৰিছিল এটো ব্যৱহাৰ কৰিছিল অকল হিন্দুৱে আৰু সেই হিন্দু মানুহে যেতিয়া এইখিনি ব্যৱহাৰ কৰিছিল বস্তুখিনিটো ভাল গতিকে এই ভাল বস্তুখিনি কোনে ব্যৱহাৰ কৰিব ধৰিছে সেই সময়ত ভাৰতবৰ্ষত থকা বাদশাহবিলাকে ৰজাবিলাকে কি কৰিছিল তেওঁলোকৰ সমাধিস্থলত সেই কল বা পদুম ফুল ব্যৱহাৰ কৰিছিল আৰু তেনে প্ৰমাণ অনেক আছে সাংস্কৃতিক ক্ষেত্ৰত দুইটা সম্প্ৰদায়ৰ মন উদাৰ আছিল
আৰু সাংস্কৃতিক ক্ষেত্ৰত দুইটা সম্প্ৰদায় হিন্দু আৰু মুছলমান দুইটা সম্প্ৰদায়ৰ কি আছিল মন উদাৰ আছিল সহজ সৰল আছিল এই উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্ৰত নতুন নিদৰ্শনৰ জন্ম দিছিল আৰু এই উদাৰতাই কি কৰিছিল সুকুমাৰ কলাৰ ক্ষেত্ৰত নতুন নিদৰ্শনৰ জন্ম দিছিল একোটা জাতিৰ বিশেষ সুকুমাৰ কলা সংস্কৃতিৰ জৰিয়তে জীয়াই থাকে সুকুমাৰ কলাসমূহৰ ভিতৰত সম্ভৱতঃ চিত্ৰশিল্পই বেছি স্থায়ী এতিয়া ইয়াত এটা ইম্পৰ্টেন্ট প্ৰশ্ন আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই প্ৰশ্নটো লিখি ল'বা আৰু উত্তৰটো লিখি ল'বা সুকুমাৰ কলাৰ মই প্ৰশ্নটো কৈছো সুকুমাৰ কলাৰ ভিতৰত স্থায়ী শিল্প কি সুকুমাৰ কলাৰ ভিতৰত স্থায়ী শিল্প কি এনসাৰটো কি লিখিবা চিত্ৰশিল্প মানে সুকুমাৰ কলাৰ ভিতৰত স্থায়ী শিল্প কি প্ৰশ্নটো আকৌ কৈছো সুকুমাৰ কলাৰ ভিতৰত স্থায়ী শিল্প কি এনসাৰটো কি হ'ব চিত্ৰশিল্প এতিয়া চোৱা এইটো চোৱা চিত্ৰশিল্প দেখিছানে এই চিত্ৰশিল্প এইখিনি কথা কৈ আছো চিত্ৰশিল্প সুকুমাৰ কলাৰ ভিতৰত বেছিকৈ স্থায়ী শিল্পটো হৈছে চিত্ৰশিল্প তাৰপিছত চোৱা কিটছে গ্ৰেচিয়ান আন কবিতাত ইয়াৰে জয়গান গাইছে এতিয়া আন এটা প্ৰশ্ন ইয়াত সোমাইছে গ্ৰেচিয়ান আন কবিতাটোৰ ৰচক কোন গ্ৰেচিয়ান আন কবিতাটিৰ ৰচক কোন মই প্ৰশ্নটো আকৌ কৈছো গ্ৰেচিয়ান আন কবিতাটোৰ ৰচক কোন এনসাৰ কি হ'ব কিটছ কিটছৰ সম্পূৰ্ণ নাম হৈছে জন কিটছ মনত ৰাখিবা এইখিনি কিটছে কি লিখিছিল গ্ৰেচিয়ান আন কবিতা আৰু এই বিষয়ে কি কৈছে জয়গান গাইছে কোনটো বিষয়ে জয়গান গাইছে মানে চিত্ৰশিল্প যে বেছি স্থায়ী সেই স্থায়ী চিত্ৰশিল্পৰ বিষয়ে জন কিটছে তেওঁৰ কবিতা গ্ৰেচিয়ান আনত কি কৰিছে জয়গান গাইছে ভাষা মানুহৰ সামাজিক আদান প্ৰদানৰ বাহক আসলতে এটা ইম্পৰ্টেন্ট কথা চোৱা ভাষা আমি যে কথা কওঁ এইবিলাক একোটা ভাষা হয় আৰু এই ভাষাবিলাকে হৈছে মানুহৰ যোগাযোগৰ একদম আটাইতকৈ যথেষ্ট গুৰুত্বপূৰ্ণ মাধ্যম যোগাযোগৰ হয়নে আমি যদি ভাষা দি পেলাই এজনে আনজনক কথাখিনি বুজাব নোৱাৰো মই কি খুজিছো সেই কথাটো যদি আনজনে বুজি নাপায় তেতিয়াহলে সেইজন মানুহ আৰু মোৰ মাজত কোনো ধৰণৰ সম্পৰ্ক গঢ়লৈ নুঠিব আৰু এই ভাষাই কি কৰিছে মানুহৰ মাজত আদান প্ৰদানৰ সৃষ্টি কৰিছে সমাজ পৰিৱৰ্তনৰ লগত ইয়াৰ গতিবিধি জড়িত আৰু সমাজ পৰিৱৰ্তনৰ লগতে ইয়াৰ কি হৈছে গতি কিন্তু কি হৈছে পৰিৱৰ্তন হৈছে এতিয়া চোৱা আদিম অৱস্থাত ভাৰতবৰ্ষত যি ভাষা আছিল আজি দিনে দিনে ভাৰতবৰ্ষৰ ভাষাটো কি হ'ব ধৰিছে মিক্সড হ'ব ধৰিছে লাহে লাহে ভাষাটো কি হ'ব ধৰিছে পৰিৱৰ্তন হ'ব ধৰিছে লেখকে এষাৰ কথা কি ক'ব বিচাৰিছে এতিয়া আমি আগতে আহোম সকলে গোটেই অসমতে আহোম কথা কৈছিল আগত কোৱা অসমীয়া ভাষা আৰু এতিয়াৰ অসমীয়া ভাষাৰ মাজত যথেষ্ট পাৰ্থক্য আমি দেখিবলৈ পাওঁ হয়নে এতিয়াৰ অসমীয়া ভাষাবিলাক মানুহে শুদ্ধকৈ উচ্চাৰণ কৰিব পৰা হৈছে ভাষাটো মানুহে শুদ্ধকৈ লিখিব পৰা হৈছে কিন্তু আগত কেনেকুৱা বহুত মানুহ নাছিলে যাৰ কাৰণে ভাষা সম্পূৰ্ণৰূপে শুদ্ধকৈ লিখিব আৰু ভাষা জ্ঞান সৃষ্টি কৰিব পৰা মানুহৰ অভাৱ আছিল কিন্তু আজিকালি সেই অভাৱটো নাইকিয়া হ'ল যাৰ ফলত অসমীয়া ভাষা ভাৰতবৰ্ষৰ ভিতৰত এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভাষা হিচাপে স্বীকৃতি পাইছে আৰু এইটো ভাৰতীয় সংবিধানে অসমীয়া ভাষাক কি কৰিছে স্বীকৃতি প্ৰদান কৰিছে এই ক্ষেত্ৰত আমি ক'ব পাৰো যে এজনে অসমীয়া ক'ব পাৰে আনজনে আৰবী ভাষা ক'ব পাৰে এতিয়া যদি আমি দুইজনকৈ আমি ইজনৰ কথা সিজনৰ দুইজনকে যদি আমি আলোচনা এটা কৰিবলৈ দিওঁ
তেওঁলোকে ইজনে কি কয় সিজনে বুজি পাবনে? নিশ্চয় নাপাব। আৰবী ভাষা জনা মানুহজনে অসমীয়া ভাষা জনা মানুহজনৰ লগত কিবা কথা পাতিলে একো বুজি নাপায়, বা অসমীয়াত কথা পাতাজনে আৰবী ভাষা কোৱা মানুহজনে কোৱা কথাখিনি তেওঁ বুজি নাপায়। গতিকে ভাষাই মানুহৰ মাজত কি কৰি তোলে? সমন্বয় গঢ়ি তোলে আৰু যোগাযোগৰ মাধ্যম। এটা গুৰুত্বপূৰ্ণ কথা, ভাষা হৈছে মানুহৰ জীৱনৰ যোগাযোগৰ মাধ্যম। একোটা গীত বা সংগীতৰ ৰীতি অতি কম সময়ৰ কাৰণে জীয়াই থাকে। সংগীত আকাৰ শূন্য, ক্ষণস্থায়ী অনুভূতিৰ জন্ম দিয়ে। অন্তৰত হিল্লোল তোলাৰ সময়খিনিৰ বাহিৰে ই সৰহ সময় তিষ্ঠি নাথাকে। লেখকে কৈছে আকৌ যে আমি যেতিয়া এটা গীত শুনো বা সংগীত এটা উপভোগ কৰো, তেতিয়া ই আমাক কি কৰে? অতি কম সময় আমাৰ মনত থাকে। অলপমান পিছতে সেইখিনি হিল্লোল ভাৱ তোলাৰ পিছতে সেইখিনি আকৌ বেছি সময় তিষ্ঠি নাথাকে, নাইকিয়া হৈ যায়। কিন্তু যিবিলাক চিত্ৰশিল্পবিলাক স্থায়ী হৈ থাকে। চিত্ৰকলা যদিও বিশ্বজনীন, তথাপি ইয়াৰ জৰিয়তে জাতি বিশেষৰ প্ৰাণথলী বহুখিনি পৰিচয় পোৱা যায়। এতিয়া আমি এই পেৰেগ্ৰাফটো আৰম্ভ কৰিব গৈ আছো। এইখিনি আৰু এইখিনি তাৰমানে এইখিনি মানে চিত্ৰকলা যদি বিশ্বজনীন, তথাপি ইয়াৰ জৰিয়তে জাতি বিশেষ প্ৰাণথলী বহুখিনি পৰিচয় পোৱা যায়। চীনা চিত্ৰকলাই বিশেষ চীন দেশৰ পৰিচয় দিয়ে, সেইদৰে মেক্সিকোৰ চিত্ৰকলা সেই দেশৰ চিনাকি দিয়ে। পাৰ্চিয়ান চিত্ৰকলাৰ সূক্ষ্মতাই জাপানী চিত্ৰশিল্পৰ বাহুলাহীনতাৰ দৰে জাতি বিশেষ প্ৰতিভাৰ জাননী দিয়ে। সেইদৰে অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। এতিয়া চোৱা, ইয়াত লেখকে কিছুমান ইম্পৰ্টেণ্ট কথা কৈছে। সেইবিলাক কি? যে চিত্ৰশিল্পই নিজৰ পৰিচয়ৰ প্ৰমাণ দাঙি ধৰে। চীনা চিত্ৰশিল্পই চীন দেশৰ পৰিচয় দিয়ে। সেইদৰে মেক্সিকোৰ চিত্ৰকলাই মেক্সিকো দেশৰ চিনাকি দিয়ে। পাৰ্চিয়ান সকলৰ সূক্ষ্মতাই জাপানী চিত্ৰশিল্পৰ বাহুলাহীনতাৰ দৰে জাতি বিশেষ প্ৰতিভাৰ কি দিয়ে? জাননী দিয়ে। সেইদৰে ভাৰতীয় সংস্কৃতিৰ কোনে প্ৰমাণ দাঙি ধৰে? হয়নে? ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা কোনে সোঁৱৰাই দিয়ে? অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। এতিয়া চোৱা, অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেখিনি প্ৰগতিৰ সময় উজ্জ্বল হৈ আছে। অজন্তাৰ ছবিবোৰত দুটা ভাৱবস্তু প্ৰকাশ পাইছে। এতিয়া চোৱা, মই এটা প্ৰশ্ন কৈছো ইয়াত, অজন্তাৰ ছবিবোৰত কেইটা ভাৱবস্তু প্ৰকাশ পাইছে? প্ৰশ্নটো আকৌ কৈছো, অজন্তাৰ ছবিবোৰত কেইটা ভাৱবস্তু প্ৰকাশ পাইছে? তুমি প্ৰশ্নটো লিখিবা, লগতে উত্তৰটো লিখিবা। উত্তৰটো কি হ'ব? দুটা ভাৱবস্তু প্ৰকাশ পাইছে। এটা হৈছে সন্ন্যাসী জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। তুমি নেক্সট আন এটা প্ৰশ্ন লিখিব পাৰা যে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? প্ৰশ্নটো আকৌ কৈছো, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? তুমি এনসাৰ কি লিখিবা? প্ৰথমটো হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। উত্তৰটো মই আকৌ কৈছো, প্ৰথমটো হৈছে সন্ন্যাস জীৱন আৰু দ্বিতীয়টো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকিত হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰে হৈছে আন এটা আনন্দৰ উৎসাহময় চিত্ৰ। এইবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্ৰেম, যৌৱন। প্ৰথম শাৰীত আছে দয়া, ধ্যান, মৌনতা। ভাৱবস্তুৰ দিশৰ পৰা এই দুয়োবিধ ছবি একে ধৰণৰ নহয়। দুয়োবিধৰ দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে। তথাপি পৃথক যদিও এই জগত দুখনৰ পৃথকভাৱে অংকিত হোৱা নাই। জীৱনৰ অসামঞ্জস্যক একেলগ কৰি গ্ৰহণ কৰিব পৰা শক্তিৰ সমবেত মহিলা, শিশু ভিন্ন ভংগীমাত সকলোৰে একে ঠাইতে অংকিত হৈছে। জীৱনৰ প্ৰাচুৰ্যই যেন শিল্পীও
মতলীয়া কৰিছে। এই জীৱনৰ প্ৰাচুৰ্য একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোকৰ উদ্বাউল হৈছে। ছবিবোৰৰ ভাৱবস্তুৰ অসামঞ্জস্যৰ মাজত বাস্তৱ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাই। শিল্পীৰ শিল্প জগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে। ইয়ে হৈছে অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ। এতিয়া যদি এটা প্ৰশ্ন কৰা যায় যে অজন্তাৰ চিত্ৰশিল্পৰ বিষয়ে বৰ্ণনা কৰা। অজন্তাৰ চিত্ৰশিল্পৰ বিষয়ে বৰ্ণনা কৰা। তেতিয়া তুমি এনসাৰটো কি লিখিব লাগিব? তুমি এই গোটেইখিনি এনসাৰ লিখিব লাগিব। অজন্তাৰ চিত্ৰশিল্পৰ বিষয়ে বৰ্ণনা কৰা। তেতিয়া তুমি এইখিনি এনসাৰ লিখিব লাগিব। এই পেৰাগ্ৰাফটো লিখিয়ে দিব লাগিব। তেতিয়াহ'লে তোমাৰ এনসাৰটো কি হ'বগৈ? শুদ্ধ হ'বগৈ। প্ৰশ্নটো মই আকৌ কৈছো যে অজন্তাৰ চিত্ৰশিল্পৰ বিষয়ে বৰ্ণনা কৰা। তেতিয়াহ'লে তুমি এই গোটেইখিনি কথা লিখি দিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই স্ক্ৰীনত দেখা পাইছো আধা ঘণ্টা সময় প্ৰায় পাৰ হ'ব ধৰি আছে। গতিকে ইমান বেছি সময় দিলে তোমালোকৰ ধৈৰ্য কমকে ধৰা মই জানো। গতিকে মই ইমান দীঘলীয়া কৰিব নাযাওঁ। এইখিনিতে মই তোমালোকৰ আজি লেচনটো সমাপ্ত কৰিব বিচাৰিছো, পাঠদান সমাপ্ত কৰিব বিচাৰিছো। মই আন এটা খণ্ডত মই তোমালোকৰ কিতাপৰ পৃষ্ঠা নং 37 নম্বৰৰ পৰা আৰম্ভ কৰিম। 37 নম্বৰ পৰা যিখিনি আছে সেইখিনি আমি পিছৰ এটা খণ্ডত আৰম্ভ কৰিম। এই তোমালোকৰ সুস্বাস্থ্য কামনা কৰি আজি মই ইমানতে মোৰ অসমীয়া বিভাগৰ সন্মান শ্ৰেণীৰ পাঠদান সমাপ্ত কৰিছো। ধন্যবাদ।